শিক্ষক কৰ্মচাৰীৰ আন এক গুৰুত্বপূৰ্ণ ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো। শিক্ষকসকলৰ কাৰণে ভিডিঅ'টো যেহেতু গুৰুত্বপূৰ্ণ হ'ব সেয়ে আৰম্ভণিৰ পৰা শেষলৈকে স্কিপ নকৰাকৈ চাব। আৰু অকল বাৰ্ষিক অনুদানেই বন্ধ হ'ব নে মধ্যাহ্ন ভোজনৰ দৰে অন্যান্য স্কিমসমূহ বন্ধ হ'ব? শিক্ষাগুৰুসকল চেনেলটোত নতুনকৈ আহিলে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টো ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰিব। প্ৰথমতে আমি এই কথাটো আপোনালোকৰ জৰিয়তে শিক্ষামন্ত্ৰী মহোদয়লৈ এটা প্ৰশ্ন সুধিব খুজিছোঁ যে শিক্ষকে পৰ্টেলত তথ্য আপলোড কৰা নাই, তাৰ কাৰণে বাৰ্ষিক অনুদান বন্ধ কৰা হৈছে। বাৰ্ষিক অনুদান শিক্ষকক দিয়ে নে বিদ্যালয়খনক দিয়ে, বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ মংগলৰ কাৰণে দিয়ে? যদি বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলৰ মংগলৰ কাৰণে দিয়ে তেনেহ'লে এই বাৰ্ষিক অনুদানেই বন্ধ হ'ব নে মধ্যাহ্ন ভোজনৰ দৰে অন্যান্য স্কিমসমূহ বন্ধ হ'ব? মধ্যাহ্ন ভোজনৰ চাউল দাইলিৰ পিছত যি আমাৰ কেছ টকা দিয়া হয়, এই টকাখিনি আগষ্ট মাহৰ 1 তাৰিখৰ পৰা দিবনে নিদিয়ে? যদি নিদিয়ে শিক্ষামন্ত্ৰী ডাঙৰীয়া আগতীয়াকৈ ঘোষণা কৰি দিয়ক, কাৰণ আমি মধ্যাহ্ন ভোজন সদায় বাকীত চলে। আগতে আমি পইচা খৰচ কৰি আমি মধ্যাহ্ন ভোজন চলাব লাগে, পাছত চৰকাৰে পইচা দিয়ে। গতিকে আমি যদি পইচাটো নিদিয়ে তেনেহ'লে আমি মধ্যাহ্ন ভোজন বন্ধ কৰি থৈ দিম। গতিকে শিক্ষামন্ত্ৰী ডাঙৰীয়াক আমাৰ প্ৰথম প্ৰশ্ন যে মধ্যাহ্ন ভোজনৰ ধন আবণ্টন দিবনে নাই, সুপ্ৰিম কোৰ্টৰ ৰায় তেখেতে অপমাননা কৰিব নেকি, তাক প্ৰথমতে নিশ্চিত কৰক। দ্বিতীয় কথাটো হ'ল যে আমি শিক্ষা পৰ্টেলত আপডেট নকৰাৰ কোনো প্ৰশ্ন নাই। শিক্ষা সেতুৰ আমি কোনো কাৰণতে বিৰোধিতা কৰা নাই। আমি কৈছোঁ শিক্ষা সেতু পৰিচালনা কৰিবৰ কাৰণে যিজনক দায়িত্ব দিয়া হৈছে সেই দায়িত্ব দিয়া মানুহজনৰ পদটো নাই। গতিকে পদ নোহোৱা পদত থাকি আমি নতুন দায়িত্ব কিয় ল'ম? আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াই আমি দেখিছোঁ যে বহু ঠাইত শিক্ষামন্ত্ৰী ডাঙৰীয়াই বীৰদৰ্পে ঘোষণা কৰে যে আমি তেওঁলোকক 300 টকা দিওঁ। 300 টকা দিওঁ যিহেতু তেওঁলোকে কাম কিয় নকৰিব? পইচা লৈছে, কাম কিয় নকৰিব? সেইবাবে আমি সিদ্ধান্ত লৈছোঁ যে এই জুলাই মাহৰ পৰা আমি 300 টকীয়া দায়িত্ব মানুহ গ্ৰহণ নকৰোঁ। আমি শিক্ষাৰ্থীসকলৰ স্বাৰ্থত সেৱাসুলভভাৱে আমি যিবোৰ কাম আমি কৰি আছোঁ কৰি থাকিম, কিন্তু নতুন কাম জাপি দিবলৈ চেষ্টা নকৰিব। আমি কোনো কাৰণতে নতুন কাম গ্ৰহণ নকৰিম। আৰু 19 জুলাই তাৰিখে আমি অসমত সামূহিকভাৱে সকলোৱে সমূহীয়াভাৱে নিজৰ নিজৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়লৈ গৈ আমি দায়িত্ববানচ গ্ৰহণ নকৰাৰ ঘোষণা পত্ৰ প্ৰদান কৰিম। প্ৰধান শিক্ষকৰ পদহে সুধিছোঁ, আমি কোনো কাৰণতে ব্যক্তিগত দৰমহা বৃদ্ধি কৰাৰ বাবে আমি আন্দোলন কৰা নাই। প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ নাই, এইটো শিক্ষকৰ সমস্যা নহয়, এয়া শিক্ষানুষ্ঠানখনৰ সমস্যা। আমাৰ কথা হ'ল শিক্ষাৰ্থীৰ ক্ষতি হ'ব নালাগে আৰু সেই পাঠদানত জ্যোতি পৰিব নালাগে। পাঠদানত জ্যোতি নপৰাকৈ আমি চৰকাৰৰ ওচৰত এই দাবীটো উপস্থাপন কৰি আহিছোঁ। যদি চৰকাৰে বিচাৰে, শিক্ষামন্ত্ৰী ডাঙৰীয়াই আচলতে বিচাৰে যে শিক্ষকসকল ৰাজপথলৈকে আহক, শিক্ষকসকলে ক্লাছ বৰ্জন কৰক, সেইকাৰণে তেখেতে এইবোৰ ভাবুকি দিয়ে যে আমি দৰমহা বন্ধ কৰিম, কিবা কৰিম। আমি আগতেই কৈছোঁ যে এটা নীতি আছে ৰাজ্য চৰকাৰৰ বা কেন্দ্ৰ চৰকাৰৰ যে ন' ৱৰ্ক ন' পে হয়। আমি তাকে ওলোটাকে কৈছোঁ যে যদিহে চৰকাৰে দৰমহা বন্ধ কৰিবলৈ যায় তেনেহ'লে ন' পে ন' ৱৰ্ক নীতি আমি গ্ৰহণ কৰিম। আৰু তেতিয়া যদি শিক্ষাৰ্থীৰ ক্ষতি হয় তাৰ কাৰণে একমাত্ৰ জগৰীয়া শিক্ষামন্ত্ৰী হ'ব। ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক এটা কৰাৰ লগতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটোত নতুনকৈ আহিলে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি ৰাখিব যাতে পৰৱৰ্তী আপডেটবোৰ পাই থাকে। ধন্যবাদ।